নমস্কাৰ, মই লুকুমণিয়ে আপোনালোক সকলোকে মোৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া ৰাতিপুৱাই নামঘৰলৈ বুলি আহিলোঁ। নামঘৰত অখণ্ড ভাগৱত হৈ আছে তিনিদিনীয়া। আজি শেষৰটো দিন। চাকি এগছি জ্বলাই যাওঁ বুলি আহিলোঁ। এয়া ছাইডত সকলোৱে চাকি জ্বলাই আছে আৰু ময়ো চাকি গছি জ্বলাই লওঁ। চাকি জ্বলাই কৰি হৈ গ'ল আৰু ভিডিঅ' কৰাহে নহ'ল। ইমান ধুনীয়াকৈ ভাগৱত পাঠ কৰি আছে, নুশুনাকৈ বাৰু কেনেকৈ থাকোঁ। সেইকাৰণে ভাগৱত পাঠ কৰা শুনি আছোঁ আৰু আপোনালোকেও শুনকচোন, ইমান সুন্দৰকৈ ভাগৱত পাঠ কৰি আছে। ইমান ধুনীয়াকৈ ভাগৱত পাঠ কৰি আছে, শুনিলেই শুনি থাকিবলৈ মন যায়। যদিও বুজি নাপাওঁ, কিন্তু মনটো বহুত ভাল লাগি যায়। এতিয়া আপোনালোকেও অলপ শুনক দেই। এয়া পাঠ সামৰিবলৈ হৈছে আৰু সকলোকে সেৱা ধৰিবলৈ বহিবলৈ কৈছে। পাঠ সামৰিলে আৰু এতিয়া সকলোৱে একেলগে নাম লৈ আছে। ভিডিঅ'টো ইমানতে সামৰিছোঁ। চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।